স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু, যিয়ে আধুনিক ভাৰত গঢ় দিয়াত বহুতো অৱদান আগবঢ়াই থৈ গৈছে। 1889 চনৰ 14 নৱেম্বৰত এলাহাবাদত নেহেৰুৰ জন্ম হৈছিল। নেহেৰুৰ শিশুসকলৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু তেওঁলোক জাতিৰ ভৱিষ্যত বুলি যি যত্ন আৰু সন্মান কৰিছিল, তাৰ বাবে তেখেতক সকলোৱে চাচা নেহেৰু বুলি মাতিছিল। সেয়েহে তেওঁক সন্মান জনাই তেওঁৰ জন্মদিন 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। নেহেৰুৱে ভাৰতক অৰ্থনৈতিক, সামাজিক, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আদি দিশত আগবাঢ়ি যোৱাত আধুনিক প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াত গুৰুত্ব দিছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ সৈতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৱে অসহযোগ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল। তেওঁ বৰ্তমানলৈ ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে হোৱা প্ৰধানমন্ত্ৰী। 15 আগষ্ট 1947 চনৰ পৰা 27 মে 1964 তেওঁৰ মৃত্যুলৈকে 14 বছৰৰো অধিক কাল। তেওঁৰ অট'বায়োগ্ৰাফিখনৰ নাম কি আছিল কমেণ্টত জনাবা। তেন্তে আজিকে শিকিলা।